Hey guys, welcome back to my channel Rupa's Lifestyle. আজিৰ ভিডিঅ'ত আপোনালোকক দেখুৱাম একদম স্পষ্টভাৱে দাঁতৰ পৰা পোক কেনেকৈ উলিয়ায়। ইয়াৰ কেইবাদিনো ধৰি বহুত বেছিকে দাঁতৰ বিষ হৈ আছিল, সেয়ে আইতাগৰাকীৰ ওচৰত লৈ গ'লো। আমাৰ ওচৰৰে হয়। যোৱাৰ পাছত আইতাগৰাকীয়ে মোৰ হাতত ঘাঁহৰ নিচিনা মানে ঘায়ে হ'ব। তো সেয়া আনি কেনে মোৰ হাতত দিলে আৰু ইয়াৰ মুখত সোমাই দিব ক'লে আৰু মই তাকে কৰিলোঁ। আৰু আপোনালোকে ভাবিব পাৰে যে ঘাঁহৰ মাজত কিজানি আগতেই পোক আছিল, আৰু ময়ো সেনেকুৱাই ভাবিছিলোঁ যে আগতেই পোক থাকিব পাৰে, কিন্তু তেনেকুৱা একদমেই নহয়। মই ঘাঁহখিনি ভালদৰে চাইয়ে ইয়াৰ মুখত ৰাখিব দিছোঁ, মোৰ হাততেই আনি দিছিল। তাৰ পাছত আইতাই নিমখৰ নিচিনা কিবা মেডিচিন আনি কেনে মোৰ হাতত দিলে আৰু পাছত দাঁতত লগাই দিব ক'লে। আৰু আইতাগৰাকীয়ে এই কামটো বহুত বছৰ ধৰি কৰি আছে। আমি যেতিয়া সৰু আছিলোঁ তেতিয়াৰ পৰাই চাই আছোঁ, আৰু বহুত দূৰ দূৰণিৰ পৰা মানুহবোৰ আহি থাকে আইতাৰ ওচৰত, আৰু বিষ ভালো পায়। বিষ ভাল নাপালেনো ইমান দূৰ দূৰণিৰ পৰা মানুহবোৰ কষ্ট কৰি কিয় আহিব ন, সেইটো এটা কথা। এইখিনিতে আপোনালোকে অলপমান ভালকে লক্ষ্য কৰকচোন। বহুতে আকৌ কয় বোলে যে আইতাগৰাকীয়ে আঙুলিৰ মাজত কৰি পোকবোৰ লৈ আনি কেনে সেইবোৰ ঘাঁহৰ মাজত সোমাই দি কেনে মানুহক দেখুৱাই বোলে। আমিতো নিজ চকুৰে চাই আহিলোঁ, সঁচাকৈ পোক ওলালে দেখোন। এয়া দেখিবলৈ পাইছে, এটা দুটা তিনিটা, মুঠতে 5টামান ওলাইছে। আৰু আমাক 2 দিন যাব দিছিল। একদিন আপোনাৰ 5টা ওলোৱা দেখাইছে আৰু একদিন 3টা ওলাইছে। এই পোকবোৰ চাই আহি কেনে মই খালি 2-3 দিনমান এয়াই ভাবি আছিলোঁ যে দাঁততনো আকৌ কেনেকৈ পোক হ'ব পাৰে। তো যিয়েই নহওক, ইয়াৰ পোক পেলাই অহা আজি 15-20 দিনমানেই হ'ল। তাৰপিছত এতিয়ালৈকে দাঁতৰ বিষ দেখা দিয়া নাই। মই মিছা কথা একদমেই কোৱা নাই, সঁচাকৈয়ে বিষ ভাল পাইছোঁ, আৰু মই নিজেই আচৰিত হৈ গৈছোঁ। তো সেয়ে আইতাগৰাকীক মোৰ ফালৰ পৰা বহুত 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 ধন্যবাদ জনাইছোঁ। তো আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ, আৰু আপোনালোকৰ মতামত কমেণ্টত জনাব।